Hello guys, welcome back to my YouTube channel, my digital tips আৰু মই আজি আপোনালোকক দেখুৱাম মিৰা নেটৱৰ্ক হয় বন্ধুসকল পাই নেটৱৰ্ক যেনেকৈ আমি মাইনিং কৰি প্ৰফিট বুক কৰিলো ঠিক তেনেকৈ মিৰা নেটৱৰ্কটো মাইনিং কৰি আপোনালোকে কইন আৰ্নিং কৰি পেলাই আপোনালোকে প্ৰফিট বুক কৰিব পাৰিব আৰু এটো কেনেকৈ মাইনিং কৰিব সিস্টেমটো মই আপোনালোকক দেখুৱাম স্টেপ বাই স্টেপ ফলো কৰিব মই স্টেপ বাই স্টেপ দেখুৱাম যে মিৰা নেটৱৰ্কৰ কেনেকৈ আমি মাইনিং কৰিম হয় বন্ধুসকল আৰু যদি আপোনালোকে চেনেল যদি প্ৰথমবাৰ আহিছে তেতিয়াহলে চেনেলটো নিশ্চয় সাবস্ক্ৰাইব কৰিব আৰু ভিডিওটো লাইক কৰিব আৰু যদি কিবা জানিবলৈ থাকে নিশ্চয় কমেন্ট কৰিব এতিয়া মই মিৰা নেটৱৰ্কটো ওপেন কৰি লৈছো স্টাৰ্ট মাইনিং ইয়াত ক্লিক কৰিম ঠিক আছে তাৰ পিছত ইয়াত কন্টিনিউ উইথ এডছ আৰু কন্টিনিউ উইথাউট এডছ ইয়াত দুটা আছে মাইনিংৰ সিস্টেমটো তাৰ মানে যদি আপোনালোকে কন্টিনিউ উইথ এডত যদি ক্লিক কৰে তেতিয়াহলে মাইনিংৰ স্পীডটো বেছি হ'ব আৰু যদি কন্টিনিউ উইথাউট এডছ মানে এড নচোৱাকৈ যদি আপোনালোকে যদি মাইনিং কৰে তেতিয়াহলে তাৰ বেনিফিটটো বেলেগ হ'ব তাৰ মানে কম হ'ব স্পীডটো কম হ'ব গতিকে মই কন্টিনিউ এডছত ক্লিক কৰিছো তাৰপিছত মই ইয়াত ক্লিক কৰিলো কন্টিনিউ এড ঠিক আছে এতিয়া মই এডটো চাই লম অলপ সময় ওয়েট কৰক এডটো চাই লম কিয়নো এডটো চোৱা মানে আমাৰ কিছুমান প্ৰফিটটো বেছি হ'ব মানে মাইনিংৰ স্পীডটো বেছি হ'ব যেনেকৈ আমি পাই নেটৱৰ্কত আমাৰ ৰেফাৰ আইডিৰ জৰিয়তে আমি স্পীড বুষ্ট আমি বঢ়াইছিলো মাইনিং বুষ্ট বঢ়াইছিলো ঠিক তেনেকৈ ইয়াত আপোনাৰ যদি আপোনাৰ কাৰোবাক যদি জয়েনিং কৰা নাই তেতিয়াহলে আপোনালোকে ইয়াৰ যিটো নেকি স্পীড বঢ়াবৰ কাৰণে মাইনিংটো বঢ়াবৰ কাৰণে এডটো চাব পাৰিব ইয়াত এতিয়া ক্লিয়াৰ হ'ব আৰু অলপ সময় ওয়েট কৰক অলপ সময় পিছতে বন্ধু ওয়েট কৰক এডটো ক্লিয়াৰ এডটো শেষ হ'ব আৰু 1 মিনিট এডটো কমপ্লিট হৈ গ'ল ইয়াক মাইনিংটো হৈ গ'ল এনে ধৰণে আপোনালোকে মাইনিং কৰিব পাৰিব আৰু মাইনিং কৰি আৰ্নিং কৰিব পাৰিব যদি ভিডিওটো ভাল লাগিছে নিশ্চয় লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থ্যাংক ইউ